हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो ভাল और आपनालोकर सकलोके मैं प्रियंका कलेक्शन चेनेलटिলৈ पुनरबार स्वागतम जनाइছো আৰু এইখন মেখেলা যে দেখুৱাই আইছো ইয়াৰ আজি মই ফুলৰ চানেকি লৈ আহিছো এইটো ফুলৰ এয়া বাৰণ আৰু এই গুটা ফুল গুটেইখিনি ধুনিয়াকে লৈ আহিছো আৰু এইখন মেখেলা যদি আপোনালোকে চাব বিচাৰিছে কেনেকুৱা কি হয় তেতিয়াহলে আপোনালোকে मोर शॉर्ट्स भिडिओ যাব লাগিব তাতে ধুনিয়াকে দিয়া আছে কি দি কি বানি কি হুটা ইউজ কৰিছো আতে কেনেকুৱা কি সকলোখিনি দিয়া আছে সো আপোনালোকে যে ইচ্ছা কৰে চাব পাৰে মই কমেন্টত প্ৰিন্ট কৰি দিম লিংকটো তাতে যে আপোনালোকে চেক কৰি চাই ল'ব পাৰে আৰু এইটো ফুলটো দেখিছে এইটো ফুলটো ইয়াৰ পৰা এইখিনি এটাই হয় মই দুটা এতে কৰি দিছো বাৰু এইটো হয় এইটো আপোনালোকে যেটো এইটো লাইনটো দেখিছে নিদিলেও দিলেও আপোনালোক কথা দিয়াৰ পিছত ডিজাইনটো এটা বেলেগ হয় আৰু বাৰণটো যে এইখিনি কোনখিনি জানে নে এইটো এইখিনিয়ে হয় কিন্তু ফিৰাই দিয়া ফুল হয় যেহেতু হেতু কাৰণে আপোনালোকে আধালে তুলি লব এইখিনি পুৰা সমান যে মাজলৈকে এইখিনি ফিৰুৱা ফুল হয় আৰু যিকোনো এটা তুলিলেও হ'ব আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী হয় এইটো ইচ্ছা এইটো যিকোনো এটাই হয় যেহেতু জাস্ট মানে মিলাই পেলাই থৈ দিছো মই তুলি পেলাই আৰু সব এইখিনি পৰা তুলিব একেবাৰে ইজি হয় বহুত ইজি হয় আৰু যেটো এইটো দেখি আছে যে এইটো শুদ্ধই হয় डार्क कोई दिया ब्लैक फुल बुली कौ न एटू माने शुद्ध হয় डार्क कोई दिसिलु बात নহয় শুদ্ধই হয় এটো সো এয়া সব আপোনালোকে তুলি লক ধুনিয়াকে আৰু এই মাজৰ ফুলটো যে দেখুৱালো হেতু ওপৰত গুটা কেটা সৰু সৰু বাছি দিয়া হৈছে পিছত দেখিব কেনেকুৱা কি বাৰু এটা আপোনালোকে ধুনিয়াকে তুলি লক মই জুম কৰি প্লাই দেখুৱাই দিছো सो फ्रेंड्स एटू फुल तो जे इटा मैं देखम जेटो কৈছিলো যে মাজৰ খিনি এই দুটা গেপ দেখিছে এই দুটা গেপ আপোনালোকৰ ইচ্ছা মই যেটো এটা দেখিলে আপোনালোকে এটু নিজে কৰি লব এটু দেখম বাৰু একে হয় যেহেতু চাইটা কিমান কি গেপ দিছো মাজত গুটে মেখেলাখনে ধুনিয়া মই ইয়াৰ যেটো শর্ট দিছিলো হেতু আপলোড যদি চাব বিচাৰিছে কি দিখবানি হেতু মই কমেন্ট বক্সত প্ৰিন্ট কৰি দিম তাতে যে আপোনালোকে লিংকটো দি দিম চাই লব আৰু এইটো যে মাজৰ খিনিটা কৈছিলো এইটোৱে হৈছে এই হেতু ফুলটো মানে এইটো ফুলটো আৰু এয়া চাওক এইটো একেবাৰে ইজি হয় তা যেহেতু তুলিছে এটো পাৰিব জাস্ট আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যেনেকে পাৰিতে চাইটাটো যে এইটো মই দি দিম ইয়াতে ধুনিয়াকে তুলি লব এটা কেটা গেপ ৰাখিছো কিমান স্পেস দিছো হেতু কাৰণে মই এইখিনি গুটেখিনি ধুনিয়াকে তুলি দিছো নহলে আপোনালোকে নিজৰ ইচ্ছা চাইটা তিনিটা দুটা যিমান কৰিব পাৰে এইখিনিত দুটা গেপ ৰখা হৈছে দুটা ঘৰ মানে মই এৰি দিছো দুটা ঘৰ এৰি প্লাইহে আৰু নেক্সট 1 2 দেখিছে তাৰ পিছত নেক্সট ফুল দুটা তোলা হৈছে আৰু তেনেকে সেম ওপৰটো ইখিনি কৰা হোৱাৰ পিছত এই দুটা ঘৰ গেপ এৰি প্লাই আৰু ওপৰৰ ফুলটো তোলা হৈছে সো আপোনালোকে এনেকে ধুনিয়াকে তুলি লক মই একেবাৰে জুম কৰি প্লাই দেখুৱাই দিছো একেবাৰে ইজি হয় তা যেহেতু হেতু তুলিছে এইটোটো পাৰিব অনলি মই আকৈবা কৈ দিছো যাতে আপোনালোকে এনেকে ধুনিয়াকে গুটা গুটা এটো এটা ডিজাইন হয় যে এনেকে তুলিব পাৰে হেতু কাৰণে ফুলটো দেখুৱাই দিছো সো আপোনালোকে যি সকলক লাগে আপোনালোকে যদি বিচাৰিছে দেন আপোনালোকে ধুনিয়াকে গ্ৰাফত তুলি ৰাখক আৰু নতুন নতুন এনেকে যদি বোৱা কাপোৰৰ ভিডিওছ হক ফুলৰ চানেকি হক হলস ভিডিও হক গুটেখিনি মই এটা চেনেলতে লৈ আহো যেটো কালেকচনৰ ওপৰত সো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ইয়াৰ পিছতে মই মেখলা চাদৰৰ ভিডিও লৈ আহিম বোৱা কাপোৰৰ খুব ধুনিয়া কালি নৰহে পৰখি লৈ পাই যাব বহুত ধুনিয়া হয় মেখলা চাদৰজোৰ সো ভিডিওটো আজিলৈ এইখিনি টাটা বাই বাই